নমস্কাৰ, মই তৰুলতা পাঠকে আজি আপোনালোকক মোৰ কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই ঘৰুৱাভাৱে আলু আৰু কণীৰ দমৰ এখন ৰেচিপি বনাম। আজি মই আলু কণীৰ দম বনাম। তাৰ বাবে মই আলু লৈছোঁ 6টা, বিলাহী লৈছোঁ 2টা, ডাঙৰ পিঁয়াজ 2টা লৈছোঁ, কেঁচা জলকীয়া 6টা লৈছোঁ, শুকান জলকীয়া 4টা লৈছোঁ, নহৰু 1টা গুচাই লৈছোঁ, আদা এডোখৰ লৈছোঁ, মান ধনিয়া অলপ লৈছোঁ আৰু কণী লৈছোঁ 5টা। এই মোৰ আলু কণীৰ বনাবলগীয়া উপকৰণ। গৰম হৈ আহিছে, মই কণীকেইটা এতিয়া মই শুকান জলকীয়া, কেঁচা জলকীয়া দি দিলোঁ। তেজপাত দি দিলোঁ। নহৰু পেষ্ট দি দিলোঁ। আদাৰ পেষ্টখিনিও দি দিলোঁ। এতিয়া মই বিলাহীখিনি দি দিলোঁ। এতিয়া মই আলুখিনি দি দিলোঁ। এতিয়া মই নিমখ 1 চামুচ দি দিলোঁ। হালধি 1/2 চামুচ দিলোঁ। জিৰা গুড়ি 2 চামুচ দিলোঁ। ধনিয়াৰ গুড়ি 1.5 চামুচ দিলোঁ। জালুকৰ গুড়ি 1/2 চামুচ দিলোঁ। মই পানী অলপমান ঢালি দিলোঁ। এতিয়া মই কণীকেইটা দিলোঁ। ইয়াৰ লগে লগে মই কচুৰি মেথিও অকণমান দি দিলোঁ। আলু কণীৰ দম হৈ আহিছে। এতিয়া মই অলপমান গৰম মছলা দি দিওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া মোৰ আলুৰ দম ৰেডি। আপোনালোকেও এনেই প্ৰচেছত এনেকুৱা আলু আৰু কণীৰ দম এখন বনাই খাই চাবচোন।